নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল উপাসনা ব্লগছৰ নৈটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বৃহস্পতিবাৰ আৰু বৃহস্পতিবাৰ হ'লেও মানে আজি স্কুল নাযাওঁ, কাৰণ যোৱাকালি যিহেতু সৰস্বতী পূজা আছিল, আজি মানে ক্লাছ নহয়, সেইবাবে নাযাওঁ। আৰু এতিয়া আজি ঘৰত থাকিম, যিহেতু এটা কাম পাতি লৈছোঁ, সেইটো হৈছে কাপোৰ বাতি কৰা। আমি আজি গামোচা বাতি কৰিম, আপোনালোকক দেখুৱাই থাকিম প্ৰথমৰ পৰা শেষলৈকে গোটেইখিনি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এই ইয়াতে আমাৰ কাপোৰ বাতি গাড়ী আছে, তাতে আমাৰ কাপোৰ বাতি কৰিছে, কাৰণ মানে বেছিকৈ লগাইছোঁ যিহেতু, সেইবাবে আমাৰ চোতালত নধৰে। ইয়াতে ৰাস্তাত আহিছোঁ আৰু বাতি কাঢ়িবৰ বাবে, যিহেতু 32খন কাপোৰ ইয়াতে আমাৰ ঘৰত নধৰে, আৰু সেইবাবে বহুত দীঘল বাতি হৈছে। মোটকা বাতি কৰিছোঁ যদিও মানে ইমানখিনি দীঘল বাতি একদম আমাৰ তাত নধৰে। সেইফালে মা সূতা অনা নিয়া কৰিছে, মা মানে মোক গা ধুব দি আহিছিল। এতিয়া মা যাব, বাইদেউ আৰু মই বাতি কাঢ়িম ইয়াতে। তাৰপিছত ইয়াতে আমি মানে অকল বাতিখিনিহে কাঢ়িম। ইয়াতে বাতিখিনি কাঢ়ি লৈ আমি ঘৰতে ৰাহ ভৰাম, কাপোৰ চলাম, গোটেইখিনি ঘৰলৈ উঠাই লৈ যাম। ইয়াতে মাত্ৰ আমি বাতিটোহে কাঢ়িম, বাতি কাঢ়ি আকৌ আমি ঘৰতে যাম। এইফালে বাইদেৱে সূতা উজানি দি আছে, মায়ে অনা নিয়া কৰি আছে, আৰু ইয়াৰ পিছত এই ডিউটিটো হ'ব মোৰ, আৰু অনা নিয়া কৰা ডিউটিটো। আমাৰ হ'বই আৰু, একদম পুতল ৰখা ঘৰটো বাকী আছে, বাকীখিনি হ'লেই। ইয়াতে থৈ ল'লোঁ, আৰু আপোনালোকে চাওকেই, একদম ইমান দীঘল বাতি, সেইবাবে পুৰা কষ্ট হৈছে আৰু খোজকাঢ়োঁতে। ভাগৰ লাগি গৈছে একদম। আৰু এতিয়া আমাৰ বাতি কৰা হৈ গ'ল, আৰু মাত্ৰ 2 ঘৰ দিব আছে, হ'বই আৰু। পুতল ৰখা ঘৰকেইটা দিলে হৈ যাব, আৰু বাকীখিনি হৈ গ'ল। এইফালে চাওক, এইফালে মা আৰু বাইদেৱে লাগি আছে পুৰা। আৰু এতিয়া এইয়া কাপোৰৰ শাস্তি আছে, শাস্তিৰ পিছত আমি ইয়াৰ পৰা উঠাই লৈ যাম। এইয়া এখন এখনকৈ শাস্তি আছে।
এতিয়া সাজ দিয়াৰ পিছত আমি আকৌ উঠাই লৈ যাম আমাৰ ঘৰলৈ। মানে আমাৰ ইমান দীঘল ঠাই নাই কাৰণে আমি এইফালে আহিছিলোঁ, খুৰীদেউহঁতৰ বাটত আহিছিলোঁ বাতি কাঢ়িবলৈ। আৰু এতিয়া আকৌ আমি ঘৰত উঠাই লৈ যাম। এইখিনি সাজ চাজ দি পেলাই গা চা চব তাতে ভৰাম যায়। একদম পূৰা ভাগৰ লাগিছে এইখিনি টাইম খোজ কঢ়া। ঘৰত আনিলোঁ আমি, আনাৰ পিছত ৰাছ ভৰালোঁ। ভৰাই এতিয়া মানে আমি ৰাহ ভৰোৱা হৈছেই বাৰু। ৰাহ ভৰোৱা হোৱাৰ পিছত এইফালে চিৰিটো পাৰ কৰি কাপোৰখন চলাব পৰা হ'ব আৰু এইফালে আমি তাতে বেঞ্চ দি চলাওঁ। আমি মানে কাপোৰ পাতি গ'লে আমি বেঞ্চ দিয়ে চলাওঁ যিহেতু, সেইবাবে এইফালে চিৰি তিৰি হৈ গ'ল। এতিয়া গাড়ীটো আনি পেলাই পাক খুৱাই আমি চলাম আৰু। স্কুলৰ কোন নাম আছিল? অনিমান নিচিনা নাম ওচৰৰ নাম ধৰছি যায় বোলে। আৰু আমাৰ কাপোৰ বাতি কৰা হ'লেই অকণমান আছে। আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পেলাই জনাবলৈ নাপাহৰিব। যদি কোনোবা মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।